हाय गाइज मैं दीक्षा और वेलकम बैक टू माई चेनेल। आशा करूँ আপোনালোক সকলো ভালে আছে और ময়ো ভালে আছোঁ। মই বহুত দিনৰ মূৰত আজি ভিডিঅ' মানে বনাইও আছোঁ আৰু বহুত দিনৰ মূৰত ভিডিঅ' আপলোডো কৰি আছোঁ। টাইম পোৱা নাছিলোঁ, কিবা কিবি কামত বিজি আছিলোঁ অকণমান। আজি একচুৱেলি মা আহিছে মংগলদৈৰ পৰা। আজি আমাৰ তাতে থাকিব। জালুকবাৰীৰ পৰা মাক পিক আপ কৰিলোঁ আৰু অকণমান ঘৰলৈ যিখন নতুন ফ্লাইঅভাৰ সেইখনত ৰখিলোঁ। ৰখি পেলাই ভিউটো অকণমান চালোঁ। ইয়াত অহা হোৱাই নাছিলে, মানে ইপিনে আজিকালি নাহোৱে ন, বেলতলাত ডাইৰেক্ট হাইৱে হৈয়ে যাওঁ। চালোঁ আৰু অকণমান টাইম ৰখি, তাৰপিছতে চাহ তাহ খালোঁ আমি এনেকৈ। আৰু তাৰপাছত গ'লোঁ বেলতলালৈ। উজান বজাৰত খাইছোঁ। উজান বজাৰত খুব ধুনীয়া এখন চাহৰে মানে সৰু হোটেল এখন আছে। বিৰাট ভাল লাগে তাত চাহকাপ খাই। তাত চাহ তাহ খাই আমি আহিলোঁ। আৰু আজিকালি যে ইমান ধুনীয়া ধুনীয়া পাৰ্কবিলাক, নতুন নতুন পাৰ্কবিলাক বনাই আছে। যাবও হোৱা নাই, বহুত পাৰ্কতে যাম বুলি ভাবি থোৱা আছে। যাম আৰু মানে আহিবলগীয়া দিনকেইটাত। তাৰপিছত ঘৰ মানে ফ্লাইট আহি পাওঁতেতো ৰাতিয়ে হৈ গ'ল আৰু এনেও সন্ধিয়া আহি পাইছিলে মা বাৰু। ৰাতি এতিয়া ডিনাৰৰ মানে প্ৰিপাৰেশ্যন কৰি আছোঁ। বহুত দিনৰ মূৰতে আহিছে মা। ইয়াৰ আগত আহোঁতে বহুত 6 মান্থছৰো বেছিয়ে হ'ল। তো সেইকাৰণে এতিয়া ভাবিলোঁ অকণমান লোকেল চিকেনে বনাওঁ। মাহঁতে লোকেল চিকেনে খায় আৰু বেলেগ মাংস তেনেকৈ নাখায়। তাৰপাছত লোকেল চিকেন অকণমান আৰু ভাজি দালি সেনেকৈ বনাইছোঁ আৰু দিনৰ মাছো আছে, সেনেকৈ মাছো অকণমান বনাইছোঁ। তাৰপাছত এতিয়া মায়ে অকণমান ৰেষ্ট লৈ আছে আৰু এয়া বনাই আছোঁ আৰু মই ডিনাৰ। তো গাইজ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাগে চাই আছে, আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'বোৰো চাব। মাজতে ক'লোঁ আৰু ভাত পানী বনাই হ'ল আৰু আমি ডিনাৰো কৰিলোঁ। মায়ে অকণমান টিভি চিভি চালে এনেকৈ। আৰু তাৰপাছত অকণমান ৱাক কৰিবলৈ আমি ছাদৰ ওপৰত গ'লোঁ। আৰু ৰাতিৰ টাইমত বা ইভিনিং টাইমত এনেকৈ ছাদৰ ওপৰত ইমান ভাল লাগে আৰু এটা বেলেগ ধৰণৰ ভিউ আৰু গোটেই গুৱাহাটীখনৰে লাইট চাইটবিলাক দেখা পায় আৰু গোটেই গুৱাহাটীখনেই দেখা পায় আমাৰ এইখিনি ওপৰৰ পৰা। গোটেই মানে কি এটা ছাইড আৰু ভঙাগড়ৰ পৰা ইফালে বেলতলা গণেশগুৰি গোটেইখিনি। তো ৰাতি সেনেকৈ অকণমান ৱাক কৰিলোঁ আৰু ভিডিঅ'টো মানে এণ্ড কৰিলোঁ। আৰু এতিয়া ৰাতিপুৱা আমি ওলাইছোঁ বশিষ্ঠ মন্দিৰত যাবলৈ। গা চা ধুই মেলি ওলালোঁ। এতিয়া মা, মই আৰু হাজবেণ্ড এনেকৈ আমি তিনিজনে ওলাইছোঁ আৰু ৰাতিৰ আৰু বেলেগ একো নেদেখুৱালোঁ। এতিয়া হোলীৰ টাইম, সেইটো কাৰণে পূৰা দোকানবোৰত মানে হোলীৰ বস্তুবোৰ ওলাইছে আৰু চব দোকানতে ভাল লাগে আৰু দেখি পেলাই। কালি হোলী আৰু এই ভিডিঅ'টো মই কেতিয়া বনাইছোঁ, ছানডে, আৰু মই আপলোড কৰাত দুদিন দেৰি হ'ল। আৰু এতিয়া আমি আহি পালোঁ বশিষ্ঠ মন্দিৰ। আৰু বশিষ্ঠ মন্দিৰত ইয়াৰ আগতেও এটা ভ্লগ বনাইছিলোঁ, তাৰপাছত অহা হোৱা নাছিলে। আমাৰ পৰা ওচৰতে হয় বাৰু। এতিয়া আহি আমি ফুল চুল ল'লোঁ, চাকি বন্তি, আৰু এতিয়া আমি সোমাইছোঁ আৰু ভিতৰলৈ। বশিষ্ঠ মন্দিৰটোতো বহুতেই ভাল লাগে আহি, আৰু আপোনালোকক কি ক'ম, বহুত বেছি ধুনীয়া লাগে। স্পেচিয়েলি নিজৰাটোৰ কাৰণেও ভাল লাগে। মই দেখুৱাম বাৰু ভ্লগটোতে। ইমান ধুনীয়া নিজৰা এটা আছে, কিন্তু নিজৰাটো পোৱাৰ আগতেই মন্দিৰৰ চাকি দিয়া যিখিনি ঠাই সেইখিনি পায় আৰু মন্দিৰটো পাৰ হৈ যাব লাগে নিজৰাটোলৈ। সেইটো গংগা বুলি মানা যায় আৰু বহুত বেছি পবিত্ৰ। আৰু সেই নিজৰাটোত তাতে গা ধোৱাও একচুৱেলি নিষেধ, আৰু চাবোন জাতীয় বস্তু বা কাপোৰ ধোৱা সেইবিলাকো নিষেধ, আৰু চাবোন জাতীয় বস্তু নোৱাৰি মানে তাত দিব। বান্দৰকেইটা চাওকচোন বাৰু, একদম ওচৰতে মানে বশিষ্ঠ মন্দিৰত বহুত বেছি বান্দৰ থাকে আৰু একদম চাকি দি থকা জেগাখিনিৰ ওচৰতেই, আৰু মানুহৰ একদম লগতে লাগি থাকে। এনেই কাকো একো হাৰ্ম নকৰে, জাষ্ট অকণমান কেতিয়াবা ভয়ো লাগে দিয়কচোন ইমান ওচৰতে, বাট একো প্ৰব্লেম নকৰে। চাকি বন্তি জ্বলোৱা হৈ গৈছে আৰু এতিয়া মন্দিৰৰ ভিতৰত গৈ কিনেও সেৱা ল'লোঁ। এতিয়া গোটেইখিনি যিহেতু হৈয়ে গ'ল, আমি ফুল চুল দিলোঁ আৰু গোটেই ধূপ ধূনা জ্বলোৱা হৈ গৈছে। এতিয়া আমি অকণমান আহিছোঁ নিজৰাটোৰ পিনে, যিটো মই কৈছিলোঁ গংগাৰ নিজৰা। আৰু ইমান ধুনীয়া শিলবোৰ, আমি অলপ ভিতৰলৈকে গ'লোঁ বাৰু ফটো উঠিবলৈ। ভিতৰলৈকে মানে একদম শিলত নামিয়ে গ'লোঁ। খুব ধুনীয়া লাগিছে, আৰু যিটো চাউণ্ড হয় পানীখিনিৰ, চাউণ্ডটোৱে কিবা এটা বেলেগ ভাল লাগে। আৰু যা এটা অকলে উঠি লওক, মই ভিডিঅ' কৰি আছোঁ। ভিডিঅ' কৰি দিছোঁ।
শিৱ মন্দিৰটো দৰ্শন কৰা হ'ল আৰু ওচৰতে গণেশ মন্দিৰ এটা আছে তাতো আমি আহিছোঁ আৰু এই যে নিগনিটো দেখিছে এনেকুৱা বিলিভ কৰে আৰু মানুহে যে এই নিগনিটোৰ কাণত কিবা এটা ক'লে যেন মনোবাঞ্ছাটো পূৰ্ণ হৈ যায় আমিও আৰু সেনেকৈ ফ'ল' কৰিলোঁ তাৰপাছত বশিষ্ঠ মন্দিৰৰ ওচৰতে মানে আমি ব্ৰেকফাষ্ট কৰিলোঁ এনেকৈ পুৰি চব্জি ওচৰত বহুত দোকান আছে বহুত হোটেল আছে তাত পাৰি আৰু ধুনীয়া ধুনীয়া ব্ৰেকফাষ্ট আমি এনেকৈ খালোঁ মন্দিৰৰ পৰা আমি ওলালোঁ আৰু ওলাই ঘৰলৈ গৈ থাকোঁতেই বেলতলা বজাৰখন পায় আমাৰ অন দ্য ৱে আৰু বেলতলা বজাৰটো জানেই আৰু ছানডে কিমান বজাৰ বহে আৰু এতিয়া বিহুৰ সময় সেইটো কাৰণে বহুত ধুনীয়া ধুনীয়া বস্তু ওলাইছে গামোচাও ল'লে আৰু মায়ে আৰু বিচনা চাদৰ গাৰু ৱাৰ টেবুল ক্লথ এনেকুৱা জাতীয় বস্তু ধেৰ ওলায় বেলতলা বজাৰত ছানডে বুলিয়ে নহয় সদায় ওলায় বাট থাৰ্চডে আৰু ছানডে বেছি ধুনীয়া ধুনীয়া বস্তু ওলায় আৰু বেছি ভেৰাইটিজৰ বস্তু ওলায় যিহেতু বজাৰ বাৰ হয় সেই দুদিন মায়ে নাইটিও ল'লে আৰু এনেকৈ কিছুমান বস্তু ল'লে ঘৰলৈ মানে ঘৰুৱা সামগ্ৰী কিছুমান আৰু বজাৰ কৰি মেলি আমি ওলাই দিলোঁ আৰু ঘৰলৈ বুলি আশা কৰোঁ ভিডিঅ'টো ভাল পালে এইখিনিয়ে আছিলে শ্বৰ্ট হয় আজিৰ ব্লগটো বেছি দীঘলীয়া নকৰিলোঁ আমি এনেকৈ ঘৰলৈ আহিলোঁ বহুত ভাল লাগিলে মন্দিৰত গৈও আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব